हेलो दोस्तों वेलकम टू माय चैनल मैं हुई रहना अपना लोग चाई আছে एक्चुअली मैं आज ভিডিও বানালো আমার মুখ্যমন্ত্রী হেমন্ত স্যার ডাঙৰীয়াক থ্যাংক ইউ ক'ব কাৰণে মানে এটা বস্তু বহুত ভাল লাগিছে যেনেকুৱা কেইদিনমানৰ পৰা চাই আছো মই ফেচবুক নিউজত চাই আছো যেনেকুৱা সাৰ্কেল অফিসত আৰু মণ্ডল বিলাক যে বহে এইটো অফিসত যে দালাল মাটিৰ দালাল বিলাকক মানে এৰেষ্ট কৰি আছে বা হেতৰ এগেইনষ্টত কাম কৰি আছে এইটো বহুত ৰেসপেক্টফুল কাম কৰিছে ছাৰে মই থ্যাংক ইউ ক'ব বিচাৰিছো মনৰ পৰা থ্যাংক ইউ ক'ব বিচাৰিছো ভাল কাম কৰিছে ছাৰে আৰু একচুয়ালি এইবিলাক বহুত উৎপাত কৰি আছিল বহুতে উৎপাত কৰি আছিল মানে গৰীব মানুহৰ গৰীব মানুহৰ জনে টকা দিব পৰা নাই তাৰ জমিনটো বেলেগক দি আছে বেলেগৰ জমিনটো বেলেগ টকা লৈ দি আছে হেতু বহুত বেয়া কথা মই সব মণ্ডলৰ কথা ক'ব বিচৰা নাই কিছুমান আছে পাৰ্টিকুলাৰ মই কিছুমান ক'ব বিচৰা নাই জনে কৰে হিয়ে খলক খং কৰিব পাৰে ভিডিওটো চালে কৰক একো কথা নাই কিন্তু মানে ভাল কাম কৰিছে ভাল লাগিছে আৰু এনেকুৱা হ'ব লাগে খালি সাৰ্কেল অফিস নহয় প্ৰতিটো অফিসতে এনেকুৱা হ'ব লাগে যে গৰীব মানুহ দুখীয়া মানুহ যোৱাৰ লগে লগে কাম হৈ যায় কোনো টকা নালাগে ফ্ৰী হৈ যায় আৰু মানে বহুত আছে এনেকুৱা দালাল আপুনি আৰটি ড্ৰাইভিং লাইসেন্স বনাব যাওক আপুনি কি যিকোনো কামতে যাওক নহয় দালাল লাগে মই এজন এডুকেটেড হয় ময়ো কেতিয়াবা দালালকে ধৰো কিয় মই কামটো সোনকালে হোৱাৰ কাৰণে কিয় সোনকালে হোৱাৰ কাৰণে হয় যে অফিসৰ মানুহবিলাক আপোনাক পাত্তা নিদিয়ে দালাললৈ যাব দালালে সোনকালে কৰি আনিব কিন্তু মানে মই আপুনি গলে অফিসে পাত্তা নিদিয়ে আপোনাক কিয় কাৰণ ডাইৰেক্ট আমাৰ পৰা টকা খুজিব নুখুজে দালালৰ জৰিয়তে টকা খুজে হেতু কাৰণে আমি বা আপুনি অফিসত গলে ইহতে কাম সোনকালে নকৰে আপোনাক পাত্তাও নিদিয়ে হেতু কাৰণে দালাল ৰাজটো বাঢ়িছিলে আৰু যেটো কাম কৰি আছে ছাৰে বহুত মানে ৰেসপেক্টফুল বহুত ভাল কাম কৰিছে এনেকুৱা মানে আগতে হ'বলে 10 সাল বা 5 সাল আগতে হ'ব লাগিছিল কিন্তু মানে অলপ লেট হ'ল কিন্তু হৈ আছে এটো বহুত ভাল লগা কাম মই মনৰ পৰা খুশ হৈ আছো ময়ো বহুত অফিসত গৈছিলো বহুত কাগজ বনাব লাগে সবৰে লাগে যাব লাগে মই এজন এডুকেটেড হৈ হিচাপত মই মুকো হিয়তে পাত্তা নিদিয়ে কিন্তু মানে কি কৰিব তেতিয়া আপোনাৰ অলপ টাইম থাকে অলপ টাইমতে কামটো কৰিব লাগে আপুনি रोज সদায় যাব নোৱাৰে হেতু কাৰণে দালাল ধৰিব লাগে কিন্তু এই দালাল ৰাজটো আমি আৰু অফিসৰ মানুহে বনাইছে যে অফিসৰ মানুহে নিজৰ কামটো ভালকে কৰে তেনেহলে দালালৰ প্ৰডাকশনটো নহয় কিন্তু দালালটো হেতু এৰেষ্ট কৰি আছে এটো ভাল কথা বহুত মানে ভাল কাম বহুত গৰীব মানুহৰ পৰা দোৱা পাব আৰু ময়ো আশা কৰো ছাৰে আৰু 5 সাল আৰু 10 সাল থাকক হেতু মই আশা কৰো হেতুৱে আৰু ভাল কাম কৰিব খালি হেতু মাটিৰ অফিসতো নহয় সব অফিসতে চলি আছে সব অফিসতে অলপ ছাৰে আশা কৰো ছাৰে কৰিব নকা কাম আৰু সকলো কাম মানে গৰীব মানুহ হক এটা আনএডুকেটেড পিপল যেতিয়া যাওক যিকোনো অফিসতে যাওক ইজিলি কাম কৰিব পাৰে হেনেকুৱা সিস্টেম বনাব লাগে এনেকুৱা সিস্টেম বনাব বুলি আশা কৰিছো হেতুৱে আৰু মানে একচুয়ালি মনৰ পৰা ফুৰ্তিটো মনৰ পৰা হ্যাপি হৈ আছো হেতুৱে আৰু এজ মই অসমীয়া বুলি অসমৰ মানুহ হয় বুলি অসমৰ লৰা হয় বুলি মই মনত খুশ হৈ আছো ভাল লাগি আছে যে নিউজত চাই আছো প্ৰতিদিনে এৰেষ্ট হৈ আছে প্ৰতিদিনে কোনো না কোনো মানে দালালৰ কামত মানে এৰেষ্ট হৈ আছে হেতু কাৰণে ভাল লাগিছে হ্যাপি চিন্তা কৰক এটা মাটিৰ লোক যে কৰা মানুহজনৰ স্যালাৰি কিমান হ'ব চিন্তা কৰক কিন্তু হিয়তৰ ঘৰত চাব হিয়তৰ ঘৰত যাব ঘৰটো বনাইছে চাবচোন কেনেকুৱা হেতুৱে জিয়ানক বেছি ক'ব খোজা নাই মোক গালি দিব পাৰে একো নাই মই বেয়া নাপাও কিন্তু মানে কামটো ভাল কৰিছে কাৰণে মই ভাবিলো মোৰ ইউটিউব ফেমিলি আৰু মই অলপ সবকে জনাই দিম হেতুৱে আৰু আশা কৰিছো আৰু খালি এটা অফিসটো নহয় সব এটা অফিসটো হ'ব বুলি অলপ টাইম লাগিব কিন্তু হ'ব আশা ৰাখিছো মই ভাল চিফ মিনিষ্টাৰ পাইছো আমি হেতুৱে জেনক আৰু বেছি নকও ইমান মই মোৰ লগত থাকাৰ কাৰণে থ্যাংক ইউ চেনেলত নতুন আহিছে যে লাইক সাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডলৈকো শ্বেয়াৰ কৰক আৰু হেতুৱে জেনক থ্যাংক ইউ